হাই ফ্ৰেণ্ড, মই অসীমটো আপোনালোকে চাইছে অসীম এইটো য'ত বৰ্তমান আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ ৰিহা চাদৰ। আগতে ভিডিঅ'ত দেখাইছোঁ মই টচৰ আপোনাক মেখেলা দেখাইছিলোঁ, টচ মিক্স মেখেলা, টচৰ পিয়ৰ দেখাইছিলোঁ আৰু বুটা মেখেলা দেখাইছিলোঁ। তেনেদৰে আজিও আপোনালোকক মই ৰিহা দেখাম, ৰিহা চাদৰ দেখাম আৰু ৰিহা দেখাম। জেনেৰেলি মানুহে আমাৰ বিহু নাচত যিটো আপোনাৰ দৰকাৰ হয় সেইটো দেখাম একচুৱেলি। ঢকুৱাখানাৰ মেট দেখাম, শুৱালকুছিৰ মেট দেখাম, শুৱালকুছি পিয়ৰ, শুৱালকুছি মিক্স দেখাম। তো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মানে কি কাষতে থকা ঘণ্টা বুটামটো কিন্তু দবাবলৈ নাপাহৰিব। তো এইটো মানে কি হ'ল, মই নতুনকৈ চেনেলটো খোলা 20 দিন নাই হোৱা, তথাপিও আপোনালোকে যদি মৰম চেনেল দিয়ে অকণমান আগবাঢ়ি যাবলৈ মানে কি মনত উৎসাহ পাম। তো তথাপিও আপোনালোকে হেল্প কৰি যাব, সেয়াই কামনা কৰিলোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হ'ল টচৰ মিক্স হয়, টচৰ মিক্স শুৱালকুছি মেট হয়। এইটো অকল ৰেড কালাৰত আছে, এক কালাৰ হয়, সম্পূৰ্ণ ৰেড এক কালাৰ হয়। তো আপুনি ইয়াৰ পাব কেইবাটাও ফুলৰ পাব, অকল যে এইটো ফুলৰ পাব সেইটো নহয়। মই আপোনাক এনেই এক কালাৰতে দেখাবলৈ ল'লোঁ। আছে যথেষ্টখিনি আছে ৰিহা চাদৰ দেখাম, তথাপিও মানে কি এইটো দেখাইছোঁ খুলি পেলাই। এইটো সম্পূৰ্ণ টচ, মাজত প্লেইন হয়, এইখন মানে মাজত সম্পূৰ্ণ প্লেইন কাম কৰা আছে। মিক্স হয়, এইটো মিক্স আছে, টচৰ লগত এটা কম দামী সূতাৰ মিক্স থাকে। এইটো প্লেইন মাজত এখন চাদৰ দেখাইছোঁ মই, ৰিহা চাদৰ হয়, সম্পূৰ্ণ চাদৰ সেইখন ৰিহা চাদৰ। এখনৰ প্ৰাইচ আছে, এখনৰ প্ৰাইচ হ'বগৈ কোৱা দামটো আপোনাৰ 2300 কোৱা দামটো, দিয়া দামটো মানে কি আপোনাৰ খুব বেছি 17-18 পৰি যাব, লাষ্ট 17-18 মিক্সত 17-18 পৰি যাব লাষ্ট দিয়া নাম। আৰু এটা কোৱালিটি দেখাইছোঁ, এইটো মিক্সে হয়, এইটো মিক্স হয়। এইটো খুলি দেখাইছোঁ আপোনাক, মাজত কি আছে খুলিলেহে গম পোৱা যাব। খুলি দেখাইছোঁ আপোনালোকক, দেখাইছোঁ আপোনালোকক। এইটো বুটা আছে কিন্তু এইটো বঢ়িয়া, এইটো মিক্সত বুটা আছে, টচৰ মিক্সত বুটা আছে। এখন সম্পূৰ্ণ টচ হয়, এখন টচত মিক্স আছে, এখন কেচ বচা আছে, বুটা আছে মাজত। আপোনাৰ ৰেড আৰু ব্লেক ফুলৰ হয়, মিক্সৰ হয়। এখন আপোনাক দেখাইছোঁ। আৰু এটা দেখাবলৈ গৈ আছোঁ আপোনাক, এইটো বুটা আছে মাজত, মই খুলি নেদেখাওঁ। আগৰখনৰ দৰে ছেম, আপোনাৰ যিখন মই এতিয়া অলপ আগত দেখাই গৈছিলোঁ সেইখনৰ দৰে ছেম হয় এখন। মানে কি যথেষ্ট ধুনীয়া, এইবিলাকো মানুহে জেনেৰেলি ব্যৱহাৰ কৰিব পাৰে, কিন্তু ৰাফ ইউজ কৰিবলৈ যথেষ্ট ভাল এইটো বস্তু। মানে ৰাফ ইউজ কৰিবলৈ বহুত ভাল এইবিলাক, মানে কি আপোনাৰ ধুলো একো নোহোৱা চান্স নাই এইটো বস্তুত মানে। তো আপোনাক আৰু এটা দেখাইছোঁ মই টচৰ পিয়ৰ, এইবিলাক শুৱালকুছি মেড হয়। টচৰ পিয়ৰ এটা দেখাইছোঁ, এইটো হ'ল টচৰ পিয়ৰ টচ শুৱালকুছি মেড হয়। ইয়াত কোনো ভেজাল নাই, আগৰটোৰ দৰে এইটো ভেজাল নহয়। ইয়াত আপোনাৰ গ্ৰীণ ৰেডত আছে, জাপি ডিজাইনৰ, মাজতো বুটা আছে, ধুনীয়া, যথেষ্ট ধুনীয়া। এইখন যদি আপোনাৰ চাদৰখন চাই যদি ভাল লাগিছে কমেণ্ট এটা কৰিব কিন্তু হা। দেখাইছোঁ মই এখন সম্পূৰ্ণ খুলি দেখাইছোঁ। সম্পূৰ্ণ ৰিহা চাদৰ হয় এইখনৰ প্ৰাইচটো মই আপোনালোকক কৈ আছোঁ, চাবলগীয়া প্ৰাইচটো কিমান আছে। কিন্তু প্ৰাইচটো এইটো যথেষ্ট দাম আছে, এইটো শুৱালকুছিতে একচুৱেলি দাম। তো মানুহে মানে কি ভুল বুজিব মই দামটো ক'লে, তথাপিও মানে কি এইটো মই প্ৰাইচটো কৈ দিছোঁ। এটা কিবা এটা হেৰি হ'ব বাৰু, 3600 কোৱা দামটো হা। এইটো আপোনাক আমি 27 আৰু 3000ৰ ভিতৰত আপোনাক ফাইনেলি দি দিম। মানে কি এইটো পিয়ৰ, টচৰ পিয়ৰ, আপোনাক মই কৈ আছোঁ যে টচৰ পিয়ৰ হয়, ইয়াত কোনো ভেজাল নাই। আৰু ইয়াৰ কাপোৰ কানিটো বহুত ভাল কানি, মানে ইয়াৰ কানিটো বহুত ভাল, অলপ মাৰ দিয়া আছে কাৰণে বস্তুটো খমখমাই আছে। এইটো এটা কোৱালিটি আছে। আৰু এটা আপোনাক মই দেখাই আছোঁ, আৰু এটা আহিছে, এইটো এটা আহিছে টচত গুণাৰ কাম কৰা। এইটো ভাল লাগে, ভাল, যথেষ্ট ভাল। এইবিলাক কোৱালিটিও ভাল, কাপোৰো ভাল, আপুনি সম্পূৰ্ণ ফিনিচিং পাব। এইটো কেচ বচা আছে, কেচত এইটো মাজত বুটা কাম কৰা আছে, ধুনীয়া, যথেষ্ট ধুনীয়া। দেখিলে এইবিলাক পিন্ধিটো যেন লাগে, আৰু এইবিলাক ভগৱানে লেডিজ নকৰি জেমছ কৰিলে, সেইটো কাৰণেতো ন। হ'ব, দেখাবগৈ পাৰিছোঁ জানো আপোনালোকক। এইখন সম্পূৰ্ণ টচৰ পিয়ৰ, গুণাৰ কাম কৰা আছে। এতিয়া আপোনালোকক দেখাম মই, ইয়াৰ আপোনাৰ কোৱালিটি আছে আৰু দেখাইছোঁ আপোনালোকক। এইখন এখন আছে, এইটো নতুন ডিজাইনত আহিছে, নতুনত আহিছিলে, এইটো টচত নতুন আহিছিলে। এইটো এক পিচ আছে, যদি দৰকাৰ হয় আপোনালোকে অৰ্ডাৰ দিব, আমি আনি দিম। নহ'লে যদি আপুনি কমেণ্ট কৰি জনায় ন, তেতিয়া আমি আনি দিম, চিন্তা কৰিব নালাগে। এইটো জানেই ডিব্ৰুগড়তে আছে দোকানখন, ডিব্ৰুগড় পূজা চিল্ক হাউচতে দোকানখন আছে, চিন্তা কৰিব নালাগে। যথেষ্ট আছে, আপুনি যথেষ্ট ষ্টক পাব এইবিলাক। মই বৰ্তমান আছে বাৰু, বৰ্তমান এপিচ আছে, কিন্তু আৰু আনি দিম দৰকাৰ হ'লে। আৰু আপোনালোকক এতিয়া দেখাম, এইটো দেখিছে নহয়, এইখিনি চিনি পাই গৈছে, দেখিয়ে গম পাই গৈছে চাগে আপোনালোকে। এইটো হ'ল ঢকুৱাখানাৰ পিয়ৰ। ইয়াত কোনো মাৰ দিয়া চিষ্টেম নাই, মাৰ নাই। এখন যথেষ্ট ভাল লাগে, এখনো ভাল লাগে। প্ৰায় মানুহে শুৱালকুছি ব্যৱহাৰ কৰে, ঢকুৱাখানাৰ ব্যৱহাৰ কৰে, চিম্পলত বেয়া নহয়। এখন মাজত বুটা আছে, সম্পূৰ্ণ কাম কৰা। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু হা। এইখন সম্পূৰ্ণকৈ দেখাই দিছোঁ, এখন সম্পূৰ্ণ কাম কৰা আছে। ইয়াৰ আপুনি কালাৰ পাব, ৰেডখন দেখালে মই। এখন ৰেড আছিলে, এখন ৰেড এখন
তাৰপৰা আপোনাৰ আছে ইয়াত ব্লুত আহিছে। তাৰপৰা নেক্সট আছে আপোনাৰ গ্ৰীণত সম্পূৰ্ণ কাম কৰা কেছটো এইটো গ্ৰীণত আছে। তাৰপৰা আপোনাৰ নেক্সট আছে এইখন অৰেঞ্জতো আছে, কিন্তু অৰেঞ্জতো আহিছে বহুত ধুনীয়া কাম কৰা অৰেঞ্জত। তাৰপৰা নেক্সট আছে আপোনাৰ এই ৰেডে গৈছে চৰি। তাৰপৰা আৰু এটা আপোনাক দেখাই আছোঁ, এতিয়া আপোনাৰ ঢকুৱাখানাৰ ৰিহা ইমানেই আছিলে আমাৰ। তাৰপৰা নেক্সট দেখাই আছোঁ আপোনাক এখন ঢকুৱাখানাৰ ঠেক ৰিহা, যিখন আমাৰ নাচিবৰ কাৰণে মানে নাচনীখিনি ব্যৱহাৰ কৰে। এইটো হ'ল ঢকুৱাখানাৰ নাচনী প্ৰায় ব্যৱহাৰ কৰে নাচিবৰ কাৰণে, ভাল যথেষ্ট ধুনীয়া এখন, প্ৰায় ব্যৱহাৰ কৰে, এখন নাচিবলৈ ব্যৱহাৰ কৰে। আছে ইয়াৰ চকলেট কালাৰো আহে, ৰেডো আহে, পাব আপুনি যথেষ্টখিনি পাব। ইয়াৰ এইটো সম্পূৰ্ণ কাম কৰা আছে আপোনাৰ ইয়াত যথেষ্ট ষ্টক পাব। এইটো প্ৰাইচ হ'ব 2580 ৰুপিজ কওঁ আমি। এইটো আপুনি 17,000-2000 ভিতৰত পাই যাব আপুনি। এইটো সম্পূৰ্ণ 17,000-2000 ভিতৰত আপুনি ফাইনেলি পাই যাব। আৰু আপোনাক মই এইটো প্ৰাইচটো কোৱা নহ'ল, ইয়াৰ প্ৰাইচটো কোৱা নহ'ল। এই কাপোৰটোৰ আপোনাৰ ৰেডত দেখাইছিলোঁ যে এই প্ৰাইচটো আছে 3200, আপুনি 2000-2300 ভিতৰত ফাইনেলি পাই যাব। তো আহিব ডিব্ৰুগড় পূজা চিল্ক হাউচত আহিব, দেখাম যথেষ্ট আছে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ ইমানেই।